Hi friends, welcome back to my YouTube channel. মই আপোনালোকক ক'বলৈ দেখাবলৈ যাম এতিয়া মই বৰ্তমান কামাখ্যা মন্দিৰত আছো মানে ওপৰলৈ উঠি আছো আজি আপোনালোকক কামাখ্যা মন্দিৰ ভাগ ভালকৈ দেখুৱাই আহিম তো বেছি দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে ওপৰলৈ উঠি আছো আৰু ইয়াত জেগাখিনি বহুত ধুনীয়া পানীও গৈছে আৰু আমি এতিয়া হাতফাল পালোহি এপিনে মন্দিৰত যাম আমাৰ ভিতৰত কেমেৰা নিবলৈ দিয়া নাই ইয়াৰ পৰাই দেখুৱাই দিছোঁ আপোনালোকক এজোপা গছো আছে ফুল গছ ফুল ফুলি থাকে এতিয়া আমি এয়া পূজাৰী কথা শুনিলে এনেকৈ মানে কামাখ্যা মন্দিৰ হৈছিল আৰু এপিনে আমি এতিয়া যাম আহি থাকক মোৰ পিছত আৰু এপিনে দেখিছে বহুত ধুনীয়া জেগা আৰু এপিনে মন্দিৰটো আপোনালোকক ইয়াৰ পৰা ধুনীয়াকৈ দেখুৱাই দিম এতিয়া আমি পিছফালে আছোঁ বাৰু চাওক মন্দিৰটো ধুনীয়া লাগিছে আৰু সেইপিনে এখন ব্ৰহ্মপুত্ৰ নদী আপোনালোকে নিশ্চয় দেখিছে মই জুম কৰি দেখুৱাই দিছোঁ আৰু ইয়াৰ তলত সেউজীয়া সেউজীয়া জুচ মিল এইখিনি আৰু এইপিনে চাহ বাগান আছে আৰু ইয়াত বহুত বান্দৰো আছে এতিয়া আপোনালোকক সেইপিনৰ হেৰিখিনি দেখুৱাই আহোঁ ব'লক দেৱৰ দিনত পাল বংশীয় ৰজা বনমাল দেৱৰ দিনত এই মন্দিৰ স্থাপন হৈছিল এই মন্দিৰৰ মূল বিগ্ৰহ হ'ল কামাখ্যা আৰু কামাখ্যা মূৰ্তিভাগ আছিলে গুৱাহাটীৰ মূল যোনিপীঠ য'ত আছে কামাখ্যা মন্দিৰত আছিল আৰু সেই সময়ত দেৱীয়ে কৰা আদেশ মৰ্মে এই ঠাইলৈত স্থানান্তৰ হ'ল আৰু এইখন ঠাইৰ নাম আছিলে কামকোট শৃংগ তাৰমানে দেৱী আৰু মহাদেৱৰ মিলন ক্ষেত্ৰ সেইকাৰণে সেই মূৰ্তিভাগ মূল বিগ্ৰহভাগ তাৰপৰা ইয়ালৈ স্থানান্তৰ ইয়ালৈ কৰিছিল আৰু সেইভাগ আমাৰ প্ৰবাদ মতে বিশ্বকৰ্মাৰ দিনত খোদিত আছিল বিশ্বকৰ্মাৰ দ্বাৰা খোদিত মূৰ্তি বুলি কয় প্ৰবাদ সেইটো তেতিয়া এই নৱম অষ্টম শতিকাতে যি আহিলে ইয়াতে শিলৰ মন্দিৰ বনাই দিলে চাৰিওফালে আৰু সেই শিলৰ মন্দিৰৰ পূজা সেই সময়ত কি চলিছিল সেইটো আমাৰ কোনো তথ্য আমাৰ হাতত নাই বাৰু তেতিয়া যিহেতু দেৱী মন্দিৰ স্থাপন কৰিছিল গতিকে পূজা পাৰ্বণো তেতিয়া চলিছিল গতিকে কিন্তু এটা সময়ত গৈ এইটো শিলৰ মন্দিৰটো ভাগিছিল বহুত কাল তেনেকৈ থকাৰ পিছত আহোমসকলৰ যেতিয়া ইয়াত শাসন হৈছিল তেতিয়া 1745 খ্ৰীষ্টাব্দত আহোম ৰজা প্ৰমত্ত সিংহ তেখেতৰ দ্বাৰা এই মন্দিৰ পুনৰ নিৰ্মাণ হ'ল সেই সময়ত ৰজা আছিলে গৌৰী উপাসক আছিল আৰু গৌৰী উপাসক হিচাপে তেখেতে ভাতি লৈ যাওঁতে ইয়াতে নৌকা বান্ধি ৰাতি জীয়াইছিলে তাতে মায়ে তেখেতক স্বপ্নাদেশ কৰিছিল এগৰাকী বুঢ়ী মানুহৰ ৰূপত সেই স্বপ্নাদেশ আছিলে যে মোৰ এনেকুৱা মন্দিৰ ভগ্নপ্ৰায় হৈ আছে আহি মানে বনাই দিব লাগে সেইমতে ৰজা সৈন্য সামন্ত লৈ পেলাই লগত তৰুণ দুৱৰা ফুকন নামৰ এজন বিষয়াক লগত লৈ আহি মন্দিৰলৈ আহিলে দেখিলোঁ শিলৰ ভগ্নস্তূপৰ মাজত মানে সেইখিনিৰ পৰা শাৰী পুচি থকা এগৰাকী বুঢ়ী মানুহক পালে আৰু বুঢ়ী মানুহগৰাকী আগে আগে
ভিতৰলৈ সোমাই গ'ল। তাৰপিছত ৰজাই পিছে পিছে গৈ অক্ষত ৰূপত মা কামাখ্যাৰ মূৰ্তি তেতিয়া পালে আৰু তেওঁৰ নিৰ্দেশতে 1745 খ্ৰীষ্টাব্দত 1667 শকত মন্দিৰ পুনৰ নিৰ্মাণ কৰিলে। 632 বিঘা ভূমি মন্দিৰৰ নামত স্পীকাৰাইজ কৰিলে, কৰি সেইটো দান কৰিলে। আৰু তেতিয়াৰ পৰা 1767 শকৰ পৰা 1745 খ্ৰীষ্টাব্দৰ পৰা এতিয়ালৈকে মন্দিৰত অম্বুবাচী 4টা দিনৰ বাহিৰে পূজা বন্ধ হোৱা নাই, চলি আহিছে। আৰু সেই যে স্পীকাৰাইজ দান কৰিছিল পিছত 1970 চনত চৰকাৰে সেইটো অধিগ্ৰহণ কৰিব। তাৰে ইয়াতে 3 ঘৰ পূজাৰী 12 ঘৰ পাইক দি পেলাই মানে স্থাপন কৰিছিল। আৰু সেইসকলৰ সতি সন্ততিয়েই বৰ্তমানলৈকে ইয়াত পূজা পাৰ্বণ কৰি আহিছে। আৰু মন্দিৰৰ সেৱায়ত হিচাপে আমাৰ পৰিপুৰুষসকল আছিল, আমাৰ ককা আছিল, আজি ককা আছিল। আৰু সেইটো বিষয়ভাগ আহি এতিয়া আমাৰ ভাগত পৰিহি মই লক্ষেশ্বৰ গৈ থাকোঁ। মন্দিৰৰ বৰ্তমান মই থাকি আছোঁ। আমাৰ এতিয়া বৰ্তমান 4জন পূজাৰী আছে, ঘাই বগাই বদলি হৈ। আৰু খাটনীয়া হিচাপে মানে খাটনীয়া বুলি কওঁ আমাৰ ইয়াত যিকেইজন আমাৰ ইয়াত যা যোগাৰ কৰে, বলিগতীয়াকৈ আদি কৰি পেলাই এনেকৈ যিসকলে কৰে কাম, ইয়াতে তেওঁলোকৰ বৰ্তমান 6জন মানুহ আছে। 2জনকৈ মানে প্ৰত্যেকটো পালতে আহি কাম কৰাই থাকে। এতিয়ালৈকে তেনেকৈ চলি আছে। আমাৰ ইয়াত কি হ'ল, এসময়ত ভূমিটো অলপ বহল আছিল যদিও এতিয়া মানে কালক্ৰমত ক্ষয়প্ৰাপ্ত হৈ বহুতখিনি ভূমি তললৈ নামি গৈছে। সেইটোৰে সংৰক্ষণৰ কাৰণে আমি সেই ভূমিটো এটা বাউণ্ডেৰী ৱাল চৰকাৰৰ পৰা এটা অনুদান পাই পেলাই আমি বান্ধিছোঁ। আৰু ইয়াতে আৰু যাতে নাযাবৰ কাৰণে আমি নতুন নতুন গৃহ নিৰ্মাণৰ কাম কৰিছোঁ। ইয়াতো 2তলীয়া 3তলীয়া বিল্ডিং কৰাৰ বাহিৰে উপায় নাই। আচলতে ঘৰ একেবাৰে চমুকৈ সিমানটোৱে, ইতিবৃত্তটো সিমানটোৱে আৰু আছে। আমাৰ তেতিয়াৰ দিনৰ মহকৰা দা আছে, আমাৰ মহ বলিও হৈছিল বা এতিয়াও হয় প্ৰয়োজন সাপেক্ষে যদি কোনোবা ভক্ত আনে। মহ বলি, ছাগলী বলি, হাঁহ পাৰ এইবিলাক সকলো বলি দেৱীৰ ওচৰত উচৰ্গা হয়। ধন্যবাদ। এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু এইপিনে এটা ভিউ পইণ্ট আছে, তাৰপৰা আপোনালোকক দেখুৱাই আহিম। আৰু এইপিনে এতিয়া মই নামি যাম, নামি তাত এটা ভিউ পইণ্ট আছে, তাৰপৰা মই আপোনালোকক দেখুৱাই যাম। আৰু এইপিনে ভিউ পইণ্ট আছে সেয়া, আৰু আমি ভিউ পইণ্টৰ পৰা আহোঁগৈ। আমি গৈ আছোঁ। আৰু এইটো যে মই যে কৈছিলোঁ ওপৰলৈ উঠে, এইটো খটখটি দি ওপৰলৈ উঠে। আৰু আমি ভিউ পইণ্টটোৰ ওচৰলৈ আহি আছোঁ। আৰু ইয়াত এখন বেলেগ ধৰণৰ গেট আছে। আৰু আমি ভিউ পইণ্টৰ ওচৰ পাই গ'লোহি। এতিয়া আপোনালোকক পূৰা ধুনীয়াকৈ ভিউ দেখুৱাম। পূৰা বন আছে, কহুৱা, পূৰা ধুনীয়া লাগি গৈছে। ইয়াৰ পৰা আপোনালোকক এতিয়া মই ভিউ দেখুৱাম। ভিউ চাওঁ, কি ধুনীয়া লাগিছে বা। আৰু সেয়া চাহ বাগান আপোনালোকে নিশ্চয় দেখিছে। পূৰা ধুনীয়া লাগিছে জেগাখিনিত আহি। আৰু সেয়া মন্দিৰ, আমি তাৰপৰা আহিলোঁ বা তামাম ভিউ আহিছে। আৰু সেইপিনৰ পৰা নদীখন দেখি আপোনালোকক নদীখন দেখুৱাই আহোঁ। মই বাৰু ইয়াৰ পৰা ধুনীয়াকৈ দেখুৱাব নোৱাৰিম, সেইকাৰণে মই ইয়াত উঠি লওঁ। আৰু ইয়াৰ পৰা ভিউ চাওক, নদী চাওক, কি ধুনীয়া। আৰু এয়া শব্দ শুনিছে যে জুট মিলৰ শব্দ, জুট মিল আছে তলত, সেয়া বহুত ধুনীয়া লাগিছে। আৰু সেয়া গাড়ী আহিছে এইটো ৰাস্তাৰে কামাখ্যা মন্দিৰলৈ। আৰু সেইখন ৰেষ্টুৰেণ্টখন মানে ৰিজৰ্টখন, আৰু ইয়াত ধুনীয়া ধুনীয়া ফুল ফুলি আছে। উঠি লওঁ। আৰু ইয়াৰ পৰা ভিউ চাওক, সেইবিলাক গাড়ী আহি আছে পিনে। বা তামাম লাগিছে। এতিয়া অলপ ফটো চটো উঠি লওঁ। আপোনালোকক ৰাস্তা দি আহাহে দেখুৱালোঁ, কিন্তু এতিয়া আমি ঘূৰি যাম, তো ঘৰলৈ যাম। সেইকাৰণে আমি খটখটি দি যাম। এবাৰ আপোনালোকক খটখটি পৰা দেখুৱাম, তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিম। আৰু আজিলৈ ইমানখিনিয়ে। যদি ভিডিঅ' চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আকৌ নেক্সট ভিডিঅ'টোত মই আপোনালোকক জয়সাগৰ দলনি দেখুৱাবলৈ যাম।